নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। 2020 চনত মা দুৰ্গা কিহত আহিব আৰু কিহত যাব সম্পূৰ্ণ সময়সূচী জানি লওঁ আহক। কিহত আহিলে কি কি ফল দিব আৰু আমাক কি দি যাব এইবাৰ দুৰ্গা পূজাত মায়ে। অতি সোনকালে দুৰ্গা পূজা আহি আছে। এইবাৰ দুৰ্গা পূজা হয় নহয় সেইটো পিছৰ কথা, কিন্তু সকলো মানুহ দুৰ্গা পূজাৰ বাবে আশাৰে ৰৈ থকা দেখা যায়। আহক জানি লওঁ সম্পূৰ্ণ সময়সূচীৰ বিষয়ে। এইবাৰ কৰোনা ভাইৰাছৰ বাবে বহুতো পূজা পালন কৰিব পৰা নগ'ল। তথাপিও আমি সকলোৰে আশা কৰোঁ যে দুৰ্গা পূজা অহাৰ আগতেই সকলো সমস্যা নাইকিয়া হোৱাটো। সন্মুখত শৰৎকাল, আহিছে দুৰ্গা পূজা, এই অপেক্ষাই সকলোৰে। দুৰ্গা পূজা বুলি ক'লেই সকলোৰে মন আনন্দিত হয়। শেৱালি ফুল ফুলিলেই গম পোৱা যায় দুৰ্গা পূজা আহি পালে। শাস্ত্ৰৰ মতে প্ৰত্যেক বছৰে দুৰ্গা মা কিবা নহয় কিবা বাহনত আহেই। ইয়াৰ ফলত মানৱ জীৱনত কিবা হ'লেও প্ৰভাৱ পৰে। এইবাৰ দুৰ্গা পূজা মহাষষ্ঠী পৰিছে 22 অক্টোবৰ কাতি মাহৰ 5 তাৰিখে। পঞ্জিকাৰ মতে এইদিনা দেৱী দোলাত আগমন। শাস্ত্ৰৰ মতে কোৱা হৈছে দেৱীৰ আগমন ফল শুভ নহয়। দশমী দিনা মা দুৰ্গা গজে গমন। পঞ্জিকাৰ মতে গজে গমন কৰিলে সকলো পৰিৱেশ সুন্দৰ হয়। যদি মোৰ ভিডিঅ'টো ভাল লাগিল লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।